যদি দায়িত্ব পালন কৰা নাই দায়িত্বত থকা ব্যক্তিক আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। স্বাস্থ্যমন্ত্ৰী হিচাপে আপুনি নতুন আৰু এটা পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, যথেষ্ট প্ৰত্যাহ্বান আছে, আপুনি কেনেধৰণে আচলতে কেনেকুৱা পৰিকল্পনাৰে এইখিনি মোকাবিলা কৰিবৰ কাৰণে? এই গোটেই প্ৰত্যাহ্বানটো আমি আজি কিয় প্ৰত্যেকখন জিলাত গৈ পেলাই পৰ্যালোচনা কৰিম, তাত যিবিলাক চেলেঞ্জ আমি মুখামুখি হ'ব লগা হৈছে সেই প্ৰত্যাহ্বানৰ মুখামুখি হওঁতে ক'ত কি ধৰণৰ অসুবিধা আছে সেই অসুবিধাবিলাক আমি দূৰ কৰিছোঁ। আৰু প্ৰত্যেকতে যোৱাকালি মই ধেমাজিত কৰিছোঁ, ডিব্ৰুগড় কৰিছোঁ, তিনিচুকীয়া কৰিছোঁ, আজি লখিমপুৰ কৰিম, বিশ্বনাথ কৰিম, গহপুৰ কৰিম। গতিকে ইয়াত এতিয়াও যদি ক'ৰবাত সামান্য অসুবিধা আছে সেইবিলাক আমি দূৰ কৰিছোঁ। অসমৰ ৰাইজ নিশ্চিন্ত থাকিব পাৰে যে ক'ৰবাত যদি কাৰোবাৰ পজিটিভ হয় তেতিয়াহ'লে আমি তেওঁক চৰকাৰৰ তত্বাৱধানত চৰকাৰৰ নিয়ন্ত্ৰণত বিনামূলীয়াকৈ সকলো চিকিৎসা আমি প্ৰদান কৰিম। দেখা গৈছে যে ক'ভিড আক্ৰান্ত সংখ্যা কমিছে, দেখিবলৈ পোৱা গৈছে এইটো 4.5 আহিছে। আৰু এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইটো মিনি লকডাউন আৰু আপোনাৰ যিখন আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে বিশেষকৈ আন্তঃজিলা যাতায়াত বন্ধ, এইখিনি কাম আহিছে বুলি ভাবে? টেষ্টিংটো বঢ়াই দিছোঁ, যদি কোনো পজিটিভ লোক ক'তো যাতে বাহিৰত থাকিব নোৱাৰে তেওঁলোকক আমি চিকিৎসালয়লৈ আনিছোঁ। আৰু গোটেই চেইনটো আমি ব্ৰেক কৰি দিবলৈ বিচাৰিছোঁ যাতে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন হওক, আমাৰ কাৰফিউ হওক, অন্যান্য ছ'চিয়েল ডিষ্টেঞ্চিং হওক, সকলো কথাতে আমি গুৰুত্ব দিছোঁ আৰু দিয়াৰ কাৰণে আজি সংক্ৰমণৰ হাৰটো কমিছে। নতুন দিল্লীত বৰ দীঘলীয়াকৈ টোটেল লকডাউন হৈছে, গতিকে আমাৰ ইয়াততো লকডাউন কথাটো অহাই নাই। স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত আছিল আৰু কিছু সময় আমি ৰাইজক কাৰফিউৰ দ্বাৰা তেখেতসকলৰ ঘৰত থাকিবলৈ আমি ব্যৱস্থা কৰিছোঁ। শেষত 18 বছৰ ঊৰ্ধৰ যিসকল ভেকচিন এতিয়ালৈকে ল'ব পৰা নাই বা ছেকেণ্ড ড'জটো ল'ব পৰা নাই, ভেকচিনৰ ক্ষেত্ৰত নাটনি হৈছে। ভেকচিনৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে এইটো নিয়ন্ত্ৰণ কৰে। আমি টকা পইচা থাকিলে ভেকচিন পাব পৰা ব্যৱস্থা নাই। আমাৰ চৰকাৰৰ তৰফৰ পৰা টকা এডভান্স আমি জমা দিছোঁ, গতিকে ভেকচিন আহি আছে। ভেকচিনৰ সংখ্যাটো কম হৈছে, ভেকচিন দিয়া বন্ধ হোৱা নাই। এতিয়া এই জুনৰ প্ৰথম সপ্তাহৰ পৰাই সৰবৰাহটো বাঢ়িব আৰু বঢ়াৰ লগে লগে জুনৰ ছেকেণ্ড উইকমানৰ পৰা ভেকচিনৰ বৰ বেছি অভাৱ নাথাকিব।